নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে নৰসিংহৰ সৈতে ৰন্ধা মাছৰ ৰেচিপি এটা লৈ আহিলোঁ। মোৰ এই ৰেচিপিটো চাই যদি আপোনালোকে ভাল পায় তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেন্তে আহকচোন নৰসিংহৰ সৈতে মাছৰ ৰেচিপিটো কেনেকৈ বনালোঁ চাই লওঁ। ইয়াৰ বাবে নৰসিংহৰ পাত ল'ব লাগিব আৰু মাছ ল'ব লাগিব। আদা, নহৰু আৰু জলকীয়া লাগিব। এটা মিক্সিং জাৰত নৰসিংহৰ পাতখিনি ভালকৈ ধুই দি দিব লাগিব। একেলগতে আদা, নহৰু আৰু জলকীয়াখিনিও দি দিব আৰু এটা মিহি পেষ্ট বনাই ল'ব লাগিব। আপোনালোকে নৰসিংহৰ সৈতে মাছ বনাই খায়নে? এই আঞ্জাখন মাজে মাজে বনাই খাই থাকিব লাগে। পেষ্টখিনি বনাই লোৱা হৈ গৈছে। এতিয়া কেৰাহী এটা গৰম হ'বলৈ দিব আৰু গৰম হ'লে তাত সৰিয়হৰ তেল দি দিব। তেলখিনি যেতিয়া ভালকৈ গৰম হ'ব তেতিয়া নিমখ হালধি সানি ৰখা মাছখিনি দি দিব। মাছখিনি ৰঙচুৱাকৈ ভাজি ল'ব লাগিব। এটা ফাল যেতিয়া ৰঙচুৱা হৈ পৰিব তেতিয়া আনটো ফালো ঠিক তেনেকৈ ৰঙচুৱাকৈ ভাজি ল'ব। নৰসিংহৰ সৈতে মাছৰ ৰেচিপি মোৰ আগতেও দিছোঁ। যিসকল নতুন তেওঁলোকে এই ৰেচিপিটো নিশ্চয় চাব পাৰিব। মাছ কেইপিচ ভজা হৈ গৈছে। এতিয়া থাল এখনত উলিয়াই ৰাখিব। সেই মাছ ভজা তেলতে নৰসিংহ, আদা, নহৰুৰ পেষ্টখিনি দি দিব লাগিব আৰু ভালকৈ লৰাই নৰসিংহৰ কেঁচা গন্ধটো যোৱালৈকে ভাজি ল'ব লাগিব। যেতিয়া কেঁচা গন্ধটো গুচি যাব তেতিয়া তাত জোখমতে পানী দিব আৰু এটা সিজাই লোৱা আলু দি দিব। আলুখিনি অলপ ভাঙি দিব লাগিব। পুনৰ অলপ পানী দি দিব। সোৱাদ অনুসৰি নিমখ আৰু হালধি গুড়ি দি দিব আৰু গেছৰ জুইটো বঢ়াই দিব আৰু ঠিক তেনেকৈয়ে 10ৰ পৰা 15 মিনিট জোলখন উতলিব দিব। ভালকৈ যেতিয়া উতল আহিব তেতিয়া তাত ভাজি ৰখা মাছখিনি দি দিব আৰু পুনৰ উতল আহিবলৈ দিব লাগিব। উতলি যেতিয়া জলখন ঘন হৈ পৰিব তেতিয়া আঞ্জাখন ৰেডি হৈ যাব। গেছৰ জুই নুমুৱাই দিব। এয়া নৰসিংহৰ সৈতে মাছৰ আঞ্জা ৰেডি হৈ গ'ল। মোৰ এই ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। পুনৰ এটি নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰত উপস্থিত হ'ম। আজিলৈকে আহিছোঁ। ধন্যবাদ।